স্বাগতম জানাইছো Assamese Unknown Facts অন্য এটা ভিডিঅ'লৈ। আমাৰ পৃথিৱীত কিছুমান এনেকুৱা ঠাই আছে যিবোৰ নেকি সৌন্দৰ্যৰে ভৰপূৰ হোৱাৰ উপৰিও বহুত বিপদজনক আৰু ৰহস্যময়। এই আচৰিত পৃথিৱীখনত এফালে যদি দীঘল নৈ, ঝৰ্ণা আৰু ধুনীয়া পাহাৰবোৰ, সেয়ে আনফালে দৰে ভৰপূৰ। আকৌ এফালে শুকান ৰাজস্থান মৰুভূমি আৰু আনফালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। এই ভিডিঅ'ত আমি পৃথিৱীৰ ৰহস্যময় আৰু ভয়ানক জংগল এমাজনৰ বিষয়ে জানিম। এমাজন জংগল, যিটো নেকি বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু সৌন্দৰ্যৰে ভৰপূৰ জংগল। ইয়াত প্ৰাকৃতিক সৌন্দৰ্যৰ উপৰিও বহুত ভয়ানক আৰু ৰহস্যময় হয়। এমাজনত বৰষুণৰ ৰজা বুলি কোৱা হয়, কিয়নো বছৰৰ প্ৰায় দিনবোৰে ইয়াতে বৰষুণ হয় আৰু পৃথিৱীৰ 20% অক্সিজেন ইয়াৰ পৰাই উৎপত্তি হয়। যদি এমাজনক ৰাজ্য বুলি ঘোষণা কৰা হয়, তেনেহ'লে পৃথিৱীৰ ডাঙৰতম 10ম স্থানত থাকিল হয়। পৃথিৱীৰ 70,000 উদ্ভিদ ইয়াতে পোৱা যায়। ইয়াৰ উপৰিও ইয়াত এনেকুৱা কিছুমান উদ্ভিদ পোৱা যায় যিবোৰৰ বিষয়ে আজিলৈকে বৈজ্ঞানিকে অজ্ঞাত। এই ভয়ানক জংঘলত 200 প্ৰজাতিৰ উপৰিও চৰাই-চিৰিকটি পোৱা যায় আৰু 25 লাখৰো অধিক কীট পতংগ এই জংঘলত দেখিবলৈ পোৱা যায়। এমাজনৰ পানীত 500,000ৰো অধিক মাছ দেখিবলৈ পোৱা যায়। আপুনি শুনি আচৰিত হ'ব, ইয়াত 3,000ৰো অধিক মকৰাৰ প্ৰজাতি পোৱা যায়। এই জংঘলত এনেকুৱা কিছু প্ৰজাতি পোৱা যায় যিবোৰ পৃথিৱীৰ কোনো ঠাইতে পোৱা নাযায়। ইয়াৰ জংঘল ইমানেই ঘন ডাঠ যে সূৰ্যৰ 1% পোহৰে মাটিত পৰিবলৈ পায় আৰু কিছু ঠাইত 24 ঘণ্টাই আন্ধাৰ হৈ থাকে। এই জংঘলত আজিও 240 জনজাতিৰ আদিবাসী জংঘলত ব্ৰাজিলৰ অংশত বাস কৰা দেখা যায়। ইয়াত আজি এনে কিছু ঠাই আছে য'ত মানুহ যোৱাটো অসম্ভৱপৰ। চাউথ আফ্ৰিকা হৈ বহুতো দেশৰ মাজত বৈ অহা পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী এমাজন এই জংঘলৰ আধাৰত ভিত্তি কৰি ৰখা হৈছে। এই জংঘলৰ জীৱ-জন্তুৰ বাসস্থান হোৱাৰ উপৰিও মানৱ জাতিৰ গুৰুত্বপূৰ্ণ এক জংঘল। আপোনাক কওঁ যে ইয়াত বছৰৰ প্ৰায় দিনবোৰে বৰষুণ হয়, কিন্তু 2010 চনত এই জংঘল শুকান হৈ গৈছিল আৰু বৈজ্ঞানিক কোৱা মতে যোৱা 600 বছৰৰ ডাঙৰ শুকান দিন আছিল। আজিৰ দিনত এই জংঘলত বহুত বেয়া পৰিস্থিতিৰে আগবাঢ়ি আছে। তাৰ কাৰণ চোৰাংচোৱা হিচাপে গছ কটা আৰু গ্ল'বেলৰ সমস্যা। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।